নমস্কাৰ, ময়ূৰনাচী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে আজিৰ দিনটো শুভ হওক। আজি এটা ব্ৰেকফাষ্টত মই লুচি বনাইছোঁ, লুচি আৰু ভাজি। এইফালে লুচি হ'লে আৰু ভাজি অলৰেডি হ'বই আৰু কাষতে মই তুলাই দিছোঁ, কিন্তু দেখুৱাব পৰা নাই। সৰুকৈ ক্লিপ এটা লৈছোঁ। কাষতে তুলি থোৱা আছে ভাজি, মই কোমোৰা, কঁঠাল, আলু তেনেকৈ চব মিক্স কৰি বনাইছোঁ। খাবলৈ বৰ সোৱাদ হৈছিল দেই। যদি আপোনালোকৰ ৰেচিপিটো লাগে মোক কমেণ্ট কৰি জনাবচোন। ইমান ধুনীয়া কালাৰ উঠিছে আৰু খাবলৈও বৰ ধুনীয়া হৈছিল। তেনেহ'লে এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ দেই। আজি আকৌ আমাৰ কুলফি বাইদেউৰ শুই উঠিয়ে ৰবাব টেঙা খাবলৈ মন গ'ল, দেখিছেনে বাৰু? মই এতিয়া তাইকে শুই উঠিয়ে ৰবাব টেঙা কাটি দিবলগীয়া হৈছে। মোক কৈছে, মা মই ৰবাব টেঙা খাওঁ। বহুত টেঙা, আচলতে পকাই নাই টেঙাটো, তাইক তেনেদৰেই খাবলৈ লাগে বাবে জিদ কৰিলে মই কাটি দিবলগীয়া হ'ল। মই প্ৰথমতে কৈছোঁ, মই এজনী সাধাৰণ গাঁৱলীয়া বোৱাৰী হয়, সেইবাবে মোৰ ভিডিঅ'বোৰত আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ মোৰ চেনেলত চাবলৈ পাব। আৰু যদি ভিডিঅ'বোৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন দেই। মই নাখাওঁ ৰাতিপুৱাই, মই নাখাওঁ। কি কৰি আছা? টেঙা হয় নাই? কিমান টেঙা? বহুত টেঙা হয় নাই? অঁ, মই কৈছোঁ নাই টেঙা, সেইটো পকাই নাই, পকিলেহে মিঠা হ'ব। আমাৰ ভিডিঅ'টো লাইক কৰি দিবা। অঁ, বাই বাই কৈ দিয়া, চুম এটা দি দিয়া।